কলাক্ষেত্ৰ চাবলৈ আহিছোঁ। কলাক্ষেত্ৰ আৰু কলাক্ষেত্ৰ পুখুৰীটোত পুৰা ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। এই তাত ওলাইছে মাছ, ইয়াত ওলাইছে। ম'হৰ পিঠিত উঠি পেপা বজাই আছে আৰু নাওখন আছে কিন্তু পানী নাই। এইয়া ডুপ্লিকেট ৰংঘৰ, কি ধুনীয়া ফুলবি। ম'হৰ যুঁজ হৈ আছে তাত। এনে গৈ আছো আৰু গ্ৰীণ গ্ৰীণ, কি ধুনীয়া। আজি শংকৰদেৱ কলাক্ষেত্ৰ পুৰা ঘূৰিছো আৰু সজাই থৈছে কিছুমান। কি সুন্দৰ। লাইটিং চাইটিং হৈছিল আৰু ইয়াত পানী লগাইছিলে, এতিয়া বেয়া হৈ গ'ল চাগে। পুৰা লেতেৰা হৈ আছে এইবিলাক। কাঠৰ মূৰ্তি, কি ধুনীয়াকৈ বনাইছে। কাঠৰ, অকল কাঠৰে এইবিলাক, কি ধুনীয়া বনাইছে। তাৰ ওপৰত উঠিছিলোঁ, বহুত চিৰি বগাব লাগে ইয়াৰ পৰা। দেওবাৰ কাৰণে প্ৰায়ভাগ ছেকশ্যনবিলাক বন্ধই কৰি থৈছে, বাবে কিছু চাবই নাপালোঁ আৰু। এয়া বাঁহৰ ডাষ্টবিন, কি সুন্দৰকৈ বনাইছে। ৱাটাৰফল, কি সুন্দৰ। নেদেখি আৰু মূৰটো অকল দেখি আৰু ৰাস্তা ৰাস্তা, এই তাত হেলিকপ্টাৰ নামিছিলে, দেখিছা কিমান ধূলি কৰি দিলে গোটেই হেৰিটো, পুৰা ধূলি উৰাই দিলে। কাছৰ কাছৰটো কিনে চব। হেল্ল', এইফালে চোৱা, এইফালে পাৰ, ৰাজহাঁহ চোৱা হয়। ৰিয়েল মাছ এইবিলাক চব, কি ডাঙৰ। সাগৰীয়ন মাছ এইবিলাক চব, কি ডাঙৰ। দেখা নাপাই চাগে আমাক, হা? কি ধুনীয়া ধুনীয়া মাছ এইবিলাক চব।
চাওক কি ধুনীয়া। এতিয়া চায়েন্স মিউজিয়ামৰ পৰা আহিলোঁ, এতিয়া বেলেগত গৈ আছোঁ আৰু আহিছোঁ এতিয়া বশিষ্ঠ মন্দিৰলৈ। ওচৰতে আহি গৈছে চাওক, ঝৰ্ণা পানী আহিছে কি ধুনীয়া, পাহাৰৰ পৰা আহিছে ঝৰ্ণা, এতিয়া এইফালে বৈ গৈছে আৰু এইফালে মন্দিৰ মন্দিৰ ৰে বাবা, ডেঞ্জাৰাছ ৰাস্তাত শিল এইবিলাক। ৱাও, ইয়াতে পূজা কৰিব আহি ইয়াতে গা ধুৱে। ওপৰৰ পৰা চাওক, এয়া বালাজী মন্দিৰ। এই বালাজী মন্দিৰত নোসোমালোঁ, বাহিৰৰ পৰা চালোঁ আৰু। এই গুৱাহাটীৰ পৰা আহি এতিয়া উত্তৰ গুৱাহাটীত আছোঁহি, তাৰ পৰা আহিলোঁ আৰু এই পূৰা গুৱাহাটী ঘূৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।